মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান আহি গ'লোঁ আজি ঘৰলৈ। আৰু ৰাসৰ আধা দিন গুচি গ'ল। গুৱাহাটীতো চালোঁ, ছয়গাঁও চালোঁ, পলকবাৰী চালোঁ। চ' আপোনালোকক মই ব্লগ দিছোঁৱেই তাতে ইতিমধ্যে। কিন্তু আজি মই ঘৰত আছোঁ, নিজৰ ঘৰত বা নিজৰ ডিষ্ট্ৰিক্টত আছোঁ। চ' নলবাৰীত ডাঙৰকৈ ৰাস হৈ আছে, সকলোবোৰে জানে আপোনালোকে। চ' আজি নলবাৰীতে ৰাস চাব যাম বুলি ভাবিছে। বৰ্তমান 5টা বাজিল, 5:20 হ'ল। আৰু অকণমান পিছত গৈ আছোঁ নলবাৰীতে ৰাস চাবলৈ। তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাই থাকিব, ভাল লাগিব আপোনালোকে চালে। মই আশা ৰাখিছোঁ আপোনালোকে চাবলৈ। তেতিয়াহ'লে আশা থাকিল, লেটছ গ'। বৰ্তমান মই পাই গ'লোঁ নলবাৰী ৰাজ পূজাৰ গেট। আৰু ভিতৰলৈ যাওঁ, অকণমান জয় জয় মই কৰোঁ। ৰাজ মণ্ডপৰ উত্তৰে থকা হনুমান মন্দিৰ আৰু বাবা শিৱ ভোলানাথৰ মন্দিৰ। বলক তেতিয়াহ'লে অকণমান মূৰ্তিবিলাক চাওঁ।
মোৰ দুটামান আইটেম কিনিব লগা আছে আৰু আইটেমবোৰ কিনো প্ৰথমতে কিনি মই আচাৰ আৰু ছেকেণ্ডত কিনি মই কাপ প্লেট আৰু আইটেমটো কিনি পেলাই মই ঘৰলৈ যাম আৰু ব্লগটো কাইলৈ মই ৰাতিপুৱা ফিনিছ কৰিম তেতিয়াহ'লে বাই বাই যোৱাকালি ভিডিঅ'টো আধৰীয়া হৈ আছিল আজি এতিয়া ৰাতি মই আপোনালোকক সম্পূৰ্ণ নিদিলোঁ বা আপোনালোকক ৰাতি অহাটো দেৰি হ'ল তাৰ কাৰণে মই সম্পূৰ্ণ ভিডিঅ'টো হেৰি নকৰিলোঁ লগতে আপোনালোকে যদি নলবাৰী ৰাসলৈ অহা নাই তেতিয়াহ'লে নেক্সট বাৰলৈ মোৰ ফালৰ পৰাই নিমন্ত্ৰণ জনালোঁ সকলো অসমবাসী ৰাইজক আহিব ভাল লাগিব আপোনালোকৰ নিশ্চয় আৰু মই ভাবিছোঁ যে নলবাৰী ৰাসৰ মানুহ দেখিছে আপোনালোকে কিমান দেখিছে চাগে মোৰ ভিডিঅ'টো দেখিছে আৰু আহিব আৰু ৰাস ভাল লাগিব চাবলৈ আৰু মোৰ যিটোবা মীনা বজাৰ ছাইডটো ব্লগটো দিয়া হোৱা নাই আৰু মই নেক্সট এইবাৰ দিম বুলি ভাবিছোঁ ইয়াৰ পিছৰ ব্লগটো মীনা বজাৰ ব্লগটো গাড়ী ঘূৰা বা মীনা বজাৰ চকৰি তকৰি ঘূৰা কেনেকৈ কি দিম বুলি ভাবিছোঁ তেতিয়াহ'লে আপোনালোকে যদি নতুনকৈ আছে মোৰ চেনেললৈ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লগতে কাষত থকা বেল আইকনটো দাবাই থ'ব তো তেতিয়াহ'লে আজিলৈ এইখিনিতে বাই বাই দিছোঁ জয় আই অসম